हेलो गाइस तो वेलकम बैक टू माय यूट्यूब चैनल तो আপোনালোকে কেনে আছে আশা কৰো ভালে আছে তো বহুত দিন পিছত আকৌ এটা নতুন ভিডিও লৈ আহিলো তো ৰাতি তো আমাৰ ভিডিও ৰাতি হয় তো সেই কাৰণে আৰু কি কম তো আপোনালোকে থাম্বনেল চাই কিনে গমে পাইছে মই আৰু ক'ত যাইছো এতিয়া তো এতিয়া বাজিছে আপোনাৰ 8:30 এতিয়া আৰু বৰপেটা ষ্টেচন যাব লাগে ৰেল ষ্টেচন তো আৰু ফাহিম আৰু ছাব্বিৰ আহি আছে হিসকলে মই ৰাস্তাত অলপমান হিসকলো তো হিসকল আহিলে তাৰ পিছত মোৰ দিদিৰ ঘৰ আছে ৰুটত তো বৰপেটা ৰুটত তো দিদিৰ ঘৰত যাম তাৰ পিছত 12টাত আমাৰ ট্ৰেইন আছে তো 12টাত ট্ৰেইনত তাৰ পিছত শিলিগুৰি যাম শিলিগুৰিৰ পৰা ছিকিম যাম তো আপোনালোকে থাম্বনেলটো চাইছে আৰু ক'ব নালাগে তো বেছি দেৰি নকৰি কিনি বলক যাই থাকো আৰু আপোনালোকে চাই থাকিব ভিডিওটো তো বলক যাই থাকো আপোনালোকক বৰপেটা ষ্টেচনত যাই কিনে আপোনালোকক লগ পাই আছোঁ আৰু দীঘল নকৰোঁ ভিডিওটো তো সৰু কৰিম তো সেইকাৰণে ভাবিলোঁ ডাইৰেক্ট ষ্টেচনত যাই কিনে আপোনালোকক লগ পাই আছোঁ তো বলক আহি কিনে টিকেটটো কাটিলোঁ তো আপোনালোকে চাইছে এইটো টিকেট হয় আমি তিনিজন যাই আছোঁ তো তিনিটা টিকেট কাটিছোঁ তো এটা টিকেট আপোনাৰ 110 টকা কৰি ট্ৰেইনটো আহি আছে তো বম এনজয় কৰিম গাইছ একদম খালি দিম তো আপোনালোকে চাই থাকিব আৰু ইয়াৰ পৰা আমি জলপাইগুৰি নিউ জলপাইগুৰি যাম তো তাৰ পৰা আকৌ বাছ লৈ কিনি তাৰপিছত গেংটক যাম তো আপোনালোকে চাই থাকিব উপায় নাই কষ্ট করে যাওয়া লাগে এডভেঞ্চার করা লাগে লাইফত এইটো কৰিব লাগে কষ্ট কৰিব লাগে কষ্ট কৰিলে ভাল পোৱা যাব আগত যাই আৰু যাই থাকো বলক আৰু কি ভিডিঅ' কৰিম একদম জলপাইগুৰি যাই কিনে আপোনালোকক দেখাই কিবা কবি নেকি 2 মিনিট লাগছে লাগা নাই ওকে তো গাইস আহি কিনে এতিয়া আৰু পালো জলপাইগুৰি নিউ জলপাইগুৰি ষ্টেচন তো আপোনালোকে চাগে চাইছে এইটো হ'ল নিউ জলপাইগুৰি ষ্টেচন আৰু ইয়াৰ পৰা বজাৰত যাব লাগিব এতিয়া আৰু গাড়ী বুক কৰিবৰ কাৰণে তো আৰু এতিয়া বজাৰত যাওঁ তো গাড়ী বুক কৰি কিনি তাৰপিছত যাম তো আৰু এতিয়া যাব লাগে তো বহুত ঠাণ্ডা কৰি আছে গাইছ বহুত ঠাণ্ডা লাগছে এতিয়া বাজিছে আপোনাৰ 5টা তো আহি কিনি 5টাত পালোঁ তো একো নহয় যাই থাকোঁ নিউ জলপাইগুৰি ষ্টেচন এইটো চাইছে গাইছ মজা গাইছ বহুত ডাঙৰ হয় আপোনালোকে চাইছে এইটো হোটেলত খাবার যাম তো আপোনালোকে চাই থাকিব তো কি নাম আছে ৰতন হোটেলত যাম এতিয়া আৰু তো বহুত ভোক লাগে ব্ৰেকফাষ্টটো কৰি লওঁ তো বলক পুৰি অৰ্ডাৰ দিছিল তো আপোনালোকে চাইছে কিমান ডাঙৰ 4টা 50 টকা লৈছে চব্জিটো চাইছে আপোনালোকে কেনেকুৱা একদম তো উপায় নাই আৰু এইটোৱে খাব লাগে তো খাই কিনি আকৌ বাছ ষ্টেণ্ডত যাম জলপাইগুৰিৰ পৰা এতিয়া আৰু ধৰিলোঁ এতিয়া আৰু ইয়াৰ পৰা শিলিগুৰি যাম তো তাতে বাছ ষ্টেচন আছে তো বাছ ষ্টেণ্ডৰ পৰা তাৰপিছত যাম তোমাৰ গেংটক তো ইয়াতে বাছ নাই সেইকাৰণে শিলিগুৰি যাব লাগে বুকিং কৰিলোঁ তো আপোনালোকে চাই থাকিব আৰু এতিয়া আৰু বাছত উঠিব লাগে তো গেংটকলৈকে যাব আৰু বাছত উঠি কিনি বহি লওঁ বাছত বহি লৈছোঁ তো আপোনালোকে চাইছে এইটো বাছত তো 7টাত আপোনাৰ বাছটো এই যে নহয় ঠিক আছে তো আৰু 7টাত যাব বাছ তো এতিয়া আৰু বহি কিনে অলপমান ৱেইট কৰোঁ আৰু পুৰা ঠাণ্ডা গাইছ মজা গেংটক আহি কিনে আৰু এতিয়া খাবৰ কাৰণে আহিলোঁ তো এতিয়ালৈকে হোটেল দেখা নাই ইউনিভাৰ্চিটি হৈছে ছিকিম মণিপাল ইউনিভাৰ্চিটি গাইছ আৰু এতিয়া ৰুম বুকিং কৰিব যাই আছোঁ তো বহুত ঠাণ্ডা কি কম গাইছে একদম ঠাণ্ডাই পাগলা হৈ গৈছে এইবিলাক ড্ৰেছ কৰিছোঁ তথাপি ঠাণ্ডা মানে এনেকুৱা ঠাণ্ডা বাপৰে বাপ আৰু এতিয়া ৰুমটো লৈ কিনি তাৰপিছত আপোনালোকক গেংটকৰ ভিউটো দেখি বজাৰটো দেখাই আছোঁ তো কেনেকুৱা হ'ল গেংটক তো আপোনালোকক চব দেখা হোটেল হয় চাইছে
গাইছ আমাৰ ৰুমটো আহি কিনে পালোঁ তো এইটোৱে হ'ল আমাৰ ৰুম তো 3টা বেড আছে চাইছে আমি 3জন তো বহুত কমফৰ্টেবল হৈ গ'লোঁ আজিৰ কাৰণে আৰু কালি এটা ব্যৱস্থা কৰিম তো আজিৰ কাৰণে থাকি লওঁ কেনেকুৱা হয় তো আৰু ইয়াতে বাথৰুম আছে আপোনালোকক ফ্লাছ ধৰি দেখাই আছোঁ এইটো বাথৰুম হয় ঠিকে আছে ইমান বেয়াও নহয় চলব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক MG ৰোড মাৰ্কেটৰ ভিডিঅ' আপোনালোকক দেখাই আছোঁ তো বাই বাই